বন্ধুসকল ইউটিউব চেনেল নিউজ ভিউজলৈ স্বাগতম জনাইছোঁ। নিউজ ভিউজত লৈ আহিছোঁ আপোনালোকৰ বাবে এক খন্তেকৰ বাতৰি। আজিৰ খন্তেকৰ বাতৰিত আছে শিক্ষক কৰ্মচাৰীসকলৰ বাবে সুখবৰ। এতিয়াৰ পৰা চৰকাৰী শিক্ষক আৰু কৰ্মচাৰীয়ে পেঞ্চনৰ বাবে হাবাথুৰি খাব নালাগে, কিয়নো পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ উদ্যোগত অনলাইন পেঞ্চন দাখিল আৰু ট্ৰেকিং পৰ্টেল কৃতজ্ঞতা মুকলি কৰা হৈছে। খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কৃতজ্ঞতাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দেশৰ ভিতৰতে এই ব্যৱস্থা প্ৰথমবাৰৰ বাবে মুকলি হৈছে অসমত। এতিয়াৰে পৰা অৱসৰপ্ৰাপ্ত লোকসকলে এই আঁচনিৰ জৰিয়তে অৱসৰৰ পিছদিনাই লাভ কৰিব পেঞ্চন। প্ৰথম অৱস্থাত প্ৰাদেশিকৃত শিক্ষক আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে কৰা হ'ব এই ব্যৱস্থা। চলিত বৰ্ষৰ জুন মাহৰ পৰা ছেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত অৱসৰ লোৱা শিক্ষক কৰ্মচাৰীসকলে লাভ কৰিব এই আঁচনিৰ সুবিধা। কামৰূপ মেট্ৰৰ অধীনৰ স্কুলৰ ক্ষেত্ৰত পাইলট প্ৰজেক্ট হিচাপে কৰা হৈছে এই পৰ্টেল। পৰৱৰ্তী সময়ত এই পৰিসৰ বৃদ্ধি কৰা হ'ব। আন বিভাগৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বিদ্যালয় পৰিদৰ্শকে এটা মাহত কিমান অৱসৰ গ্ৰহণ কৰিলে তাৰ তথ্য দিব লাগিব বিভাগক।